খুব কম মানুহে আমাৰ নিচিনাকৈ এনেকৈ এনজয় কৰি মেগী চেগি বনাই ইয়াত খাই বৈ থাকিব পাৰে মানে। ইয়াত আমি গুৱাহাটীৰ 2জনমান দাদা পাই গ'লোঁ, লগতে কৰণ দাই আমাক কি বনাই খুৱাব? কমলা দিব ন? এটাই কমলা যে আমি ইমান গালে খাম সেইটোৱে ডাঙৰ কথা। ভাল লাগে ভাল লাগে, এনেকুৱা জেগাত আহিলে ভাল লাগে। কি কয় দাদা, আপুনি বনাই আছে? বনাওক বনাওক। এইটো কি ষ্টাইলত বনাই আছে? এইটো প্ৰথম গৰম হৈ আছে নেকি? জুবিনদা ভাল লাগে। ইয়াত দেখোন এজনে একদম হুক লৈ আছে। ভাল লাগিছে দাদা, একদম আপুনি জন্নতত আছে যেন লাগিছে। একদম মজা মজা, বৰ ধুনীয়া এটা ফিল লৈ আছে আপুনি অকলে অকলে ইয়াত শুই শুই দেই। ভাল লাগিলে। সপোন চাই থকা নিচিনা লাগিলে মানে। কি এটা পৰিৱেশ বা! এয়া আমাৰ অসমৰ তুমজেং নেকি? এই দৃশ্য চাবলৈ আমি ইমান দূৰৰ পৰা আহিলোঁ।